নমস্কাৰ বন্ধুসকল, মই বাবুলালী। ভিডিঅ'টো চাবলৈ আৰম্ভ কৰাৰ বাবে ধন্যবাদ। থাম্বনেইলত ঠিকেই পঢ়িছে, পঢ়াত কেনেকৈ মন বহাব। আজিৰ বিষয়বস্তুৱে সেইটো, পঢ়াত কেনেকৈ মন বহাব পাৰি। আমি যদি ঘণ্টা ঘণ্টা মোবাইল চাই থাকোঁ বা টিভি চাই থাকোঁ, বন্ধুৰ লগত আড্ডা মাৰি থাকোঁ, আমাৰ কোনো অসুবিধা নাই, আমাৰ ভাগৰ নালাগে, আমাৰ আমনি নালাগে। কিন্তু আমি পঢ়িব বহাৰ লগে লগে নানান ধৰণৰ চিন্তাই, ভাগৰে, টোপনিয়ে আহি আমাক হেঁচি ধৰে। আমি পঢ়িব নোৱাৰোঁ। ইয়াৰ কাৰণ কি? নিশ্চয় জানিব পাৰিব। আজি মই আপোনালোকক লাইক কৰক, শ্বেয়াৰ কৰক এইবোৰ নকওঁ। কৰিলে কৰিব, নকৰিলে নাই। এটাই কথা ৰিকুৱেষ্ট কৰিম, ভিডিঅ'টো শেষলৈ চাই থাকক আৰু মই কি ক'ব বিচাৰিছোঁ এইটো বুজিবলৈ চেষ্টা কৰক। বন্ধুসকল, যেতিয়াই আমি পঢ়িব বহিম, দুটা ছাইডৰ পৰা আমাৰ পঢ়াৰ মনোযোগত বাধা আহে। এটা হ'ল বাহিৰৰ পৰা আৰু এটা হ'ল আমাৰ মনৰ ভিতৰৰ পৰা। আমি প্ৰথমতে জানো আমাৰ বাহিৰৰ পৰা কি কি বাধা আহে। ধৰি ল'ব, আপুনি পঢ়াৰ ৰুমৰ কাষৰ ৰুমতে টিভি চলি আছে আৰু টিভিৰ চাউণ্ড আপোনাৰ ৰুমলৈ আহি আছে। আপুনি পঢ়াত মনোযোগ দিব পৰা নাই। তেনে ক্ষেত্ৰত হয় টিভি বন্ধ কৰি দিব, নহ'লে টিভিৰ চাউণ্ড একেবাৰে কম কৰি আপোনাৰ ৰুমৰ দুৱাৰ বন্ধ কৰি ল'ব। আকৌ ধৰি ল'ব, মোবাইলটো আপোনাৰ পঢ়া টেবুলতে আছে। হঠাৎ মোবাইলটোত মেছেজ এটা আহিল, হাই, কি কৰি আছে? অট'মেটিক আপোনাৰ হাতখন মোবাইললৈ যাব। মোবাইলটো উঠাই চালে মেছেজ কোনে কৰিছে, গম পালে যে মেছেজ সেইজনে কৰিছে। আৰম্ভ হৈ গ'ল ৰিপ্লাই দিয়াৰ, আৰু পঢ়াৰ প্ৰতি আপোনাৰ ইচ্ছা নোহোৱা হৈ গ'ল। সেইবাবে পঢ়াৰ আগতে মোবাইল, হেডফোন, চাৰ্জাৰ আৰু যদি কিবা কিবি আছে, এইবোৰ পঢ়া টেবুলৰ পৰা দূৰত ৰাখক। মোবাইল চাইলেণ্ট কৰি দূৰত ৰাখক। এইবোৰ বস্তুৱে আমাৰ পঢ়াৰ মনোযোগ নোহোৱা কৰে। আৰু এটা আমাৰ ডাঙৰ সমস্যা কি জানেনে? অকণমান সময় পঢ়াৰ লগে লগে আমাৰ টোপনি আহে। সেইবাবে পঢ়াৰ ৰুমত সদায় লাইটৰ পোহৰটো বেছিকৈ ৰাখিবা আৰু ৰাতি ভাত কমকৈ খোৱাৰ অভ্যাস কৰক। এনেও ভাত বেছিকৈ খালে টোপনি আহিবই। পাৰিলে ফল আনি থবা। যেতিয়াই টোপনিৰ ভাৱ হয় এটা ফল খাই দিবা। আৰু নোৱাৰিলে কোনো কথা নাই, সদায় পঢ়া টেবুলত এক জগ পানী ৰাখিবা আৰু একেৰাহে বহু সময় ধৰি পঢ়ি নাথাকিবা। আধা ঘণ্টাৰ মূৰে মূৰে 5 মিনিটৰ কাৰণে হ'লেও বাহিৰলৈ আহি এপাক ঘূৰি যাবা। বাহিৰলৈ আহিব নোৱাৰিলে খিৰিকীৰে বহুত দূৰলৈ চাবা, নহ'লে ৰুমৰ ভিতৰতে ইফাল সিফাল কৰিবা। লাগিলে পানীকে অকণমান খাবা, কিন্তু মোবাইল নাচাবা। কিয় জানেনে? আমাৰ এই মগজুখিনিয়ে আমাক কঠিন কামৰ পৰা সদায় বচাই ৰাখিব বিচাৰে। সেইকাৰণে আমি হাঁহি উঠা কথা শুনি বা হাঁহি উঠা ভিডিঅ' চাই আমি ভাল পাওঁ। 5 মিনিটৰ কাৰণে বুলি মোবাইলটো চোৱাৰ লগে লগে আৰু আপোনাৰ পঢ়িবলৈ মনেই নোযোৱা হ'ব। 1 ঘণ্টা কেতিয়া গুচি যাব গমেই নাপাবা। সদায় পোন হৈ বহি পঢ়িব লাগে। হাতত মূৰ থৈ, বেৰত হেলাম দি বা বিচনাত বহি পঢ়িব নালাগে। টোপনি অহাৰ বাকীকেইটা কাৰণ মই ভিডিঅ'টোৰ শেষত ক'ম, আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকক। এতিয়া ক'ম আমাৰ মনৰ ভিতৰৰ পৰা অহা বাধাৰ কাৰণ। 90% ছাত্ৰ ছাত্ৰীৰ মাজত এই প্ৰশ্নটোৰ উত্তৰ নাই, আমি কিয় পঢ়ি আছোঁ। বহুতে ক'ব পঢ়িব লাগে বাবে পঢ়ি আছোঁ বা ঘৰৰ মানুহে কোৱাৰ বাবেহে পঢ়ি আছোঁ। আমি পঢ়াৰ কোনো কাৰণ নাই। সেইবাবে পঢ়িব বহাৰ লগে লগে চিনেমাৰ ৰীলৰ দৰে আমাৰ মনত অতীতত আমি ক'লৈ গৈছিলোঁ, কোনে আমাক ভালকৈ কৈছিল, কাৰ লগত কাজিয়া কৰিছিলোঁ বা কোনে আমাক গালি পাৰিছিল, এইবোৰৰ লগে লগে আমাৰ ৰিলেশ্যনশ্বিপত ভাল হ'লেও মনলৈ আহি থাকিব, বেয়া হ'লেতো আৰু কোনো কথাই নাই।
এনেকুৱাকৈ 101টা ভাৱনা আমাৰ মনলৈ আহি থাকে। এই ভাৱনাবোৰৰ কাৰণে আমি পঢ়াত মনোযোগ দিব নোৱাৰোঁ। আজি যে আপোনাৰ মনলৈ আহি আছে বাৰে বৰণীয় ভাৱনাবোৰ, এইবোৰ কাম আপুনি অতীতত কৰিছা, সেইবাবেহে আপোনাৰ মনলৈ আহি আছে। আমি যেনেকুৱা কাম কৰিম আমি ৰিটাৰ্ণত তেনেকুৱাই ফল পাম। সেইবাবে আজি পঢ়াৰ সময়ত আপুনি এইটো মনতে ভাবক, আজি মই যি কৰিম বা যেনেকৈ পঢ়িম ইয়াৰ ফল বা ইয়াৰ পৰিণাম মই এদিন নিশ্চয় পাম। বন্ধুসকল, যেতিয়া আপুনি এনেকুৱাকৈ ভাবিবা তেতিয়া আপোনাৰ চিন্তাধাৰাত পৰিৱৰ্তন হ'ব। এটা কথা মনত ৰাখিবা, উন্নত চিন্তাধাৰাইহে আমাক উন্নত কৰে। 15ৰ পৰা 25 বছৰৰ বয়সৰ এই সময়ছোৱাত আমাক প্ৰেম, ভাল পোৱা এইবিধে বাৰুকৈ আমনি কৰে। এইটো সম্পূৰ্ণ আপোনাৰ সিদ্ধান্ত, আপুনি প্ৰেম কৰিবা নে পঢ়িবা। কাৰণ জীৱনটো আপোনাৰ জীৱনটো আপুনি কোন দিশে আগুৱাই লৈ যাব সেইটো আপোনাৰ কথা। যদি আন 10 জনতকৈ আপুনি আপোনাৰ জীৱনটো বেলেগ কৰিব বিচৰা বা সমাজৰ চকুত এজন আদৰ্শৱান ব্যক্তি হ'ব বিচৰা, তেনেহ'লে 15ৰ পৰা 25ৰ এই সময়ছোৱাত আনক ভাল পোৱাৰ আগতে নিজক ভাল পাবলৈ শিকিব লাগিব। যেতিয়া নিজক ভাল পাবা তেতিয়া নিজৰ বাবে পঢ়িবা, আনৰ বাবে নহয়। যেতিয়া নিজৰ বাবে পঢ়িবা তেতিয়া পঢ়াৰ কাৰণ বিচাৰি পাবা। যেতিয়া পঢ়াৰ কাৰণ বিচাৰি পাবা তেতিয়াই পঢ়াত মনোযোগ দিব পাৰিবা। বন্ধুসকল, এই চেনেলটো ছাবস্ক্ৰাইব কৰাৰ বাবে, ভিডিঅ'টো শেষলৈ চাই থকাৰ বাবে ধন্যবাদ।